অ' ভাই দেউতাৰ লগত মই আজি ডাঙৰ কাজিয়া বে দেউতাক মই ফাইনেল কৰিছোঁ মোক যদি বাইক নিদিয়ে নহয় মই ডাইৰেক্ট মৰি যাম যা মোৰ গ'ল আৰে তহঁতৰ নিচিনা প্ৰাণী জীয়াই থাকি কি লাভ আছে যিয়ে তোৰ আঙুলিত ধৰি খোজ কাঢ়িব শিকালে যিয়ে তোৰ অভাৱবোৰ পূৰণ কৰিবৰ কাৰণে নিজৰ পচন্দই পাহৰি থাকিলে যিয়ে তোক সুখত ৰাখিবৰ কাৰণে নিজেই দুখৰ বোজা বুকুত বান্ধি লৈ কাম কৰি গ'ল আজি এটা সাধাৰণ বস্তু দিব নোৱাৰাৰ কাৰণেই তই ছুইচাইড কৰিব পৰা হৈ গ'ল এটা কথাই মনত ৰাখিবি এদিন তইও দেউতাক হবি তেতিয়া তোৰ সন্তানেও যদি তোক কয় এই বস্তুটো মোক লাগিবই নহ'লে মই মৰি থাকিম তেতিয়া তোৰ কেনেকুৱা অনুভৱ হ'ব আৰে তহঁততো বহুত ভাগ্যৱান হয় ৰে কিবা এটা অভাৱ পালেই কিবা এটা আপত্তি কৰিবলৈ তোৰ দেউতাৰে তোৰ লগত আছে এবাৰ সেইসকলৰ কথা ভাবিবি যাৰ শৈশৱতেই দেউতাক ঢুকাই গৈছে সেইবোৰৰ দৰে তোৰ মা দেউতাও যেতিয়া এদিন তোক এৰি পেলাই গুচি যাব তেতিয়া তই উপলব্ধি কৰিবি পৃথিৱীৰ আটাইতকৈ শ্ৰেষ্ঠ কামটো হৈছে নিজৰ মাক দেউতাকৰ দাস হ'ব পৰাটো বাকী তোৰ কথা এতিয়াতো মোৰ অৱস্থাটোৱে এনেকুৱা তাইক পাহৰিবও নোৱাৰো আৰু মনত পেলাবও নিবিচাৰো তাইক বেয়াও পাব নোৱাৰো আৰু ভাল পাবও নিবিচাৰো ৰশ্মি তুমি ডাঙৰ হৈ কি হবা ডক্তৰ হৈ কি কৰিবা মানুহক পইচা নলাগে চিকিৎসা কৰিম ৱাও সাব্বাস তুমি ডাঙৰ হৈ কি হবা আৰ্মি হৈ কি কৰিবা ভেৰি গুড নয়ন তুমি ডাঙৰ হৈ কি হবা তুমি আকৌ জন্তু কিয় হবা আজিকালি মানুহে মানুহক মাৰি আছে সেইকাৰণে জন্তু হ'ব বিচাৰো ছাৰ ভগৱান হে কहाँ रे तू है खुदा है कहाँ रे तू कौन होता है असम के बारे में ऐसे बोलने वाला हम असम को लेके प्राउड करते हैं ৱাহ তই অসমক লৈ গৌৰৱ কৰ কৰো আকৌ তই নকৰ নেকি আৰে কোনখন অসমক লৈ গৌৰৱ কৰ যিখন অসমত খিলঞ্জীয়া ভূমিপুত্ৰৰ হত্যা হৈ থাকে যিখন অসমত কণমানি শিশুৰো ধৰ্ষণ হয় যিখন অসমত মানৱীয়তা আৰু একতা কেতিয়াবাই বিক্ৰী গ'ল এটা সময় আছিল সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে অসম একতা আত্মীয়তা আৰু মানৱীয়তাৰ দিশত শীৰ্ষত আছিল এতিয়া সেইখন অসমকে লৈ বাহিৰৰ মানুহে নিন্দা কৰিবলৈ সুযোগ পাইছে পৰ্যটনৰ ঠাই অসমলৈ পৰ্যটক আহিবলৈ ভয় কৰিছে জ্যোতি বিষ্ণুৰ সোণৰ অসমত এতিয়া কলংকিত ফলক লাগিলো আচলতে ভূপেন দাই ঠিকে কৈছিল আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰখাতলে যাব আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লোভিলে নহ'ব অ' ভাই তোক যে কোনোবাই বেয়াকৈ ক'লেও তই যে তাক উল্টা বেয়াকৈ নকয় ভালকৈহে কওঁ কিয় অভদ্ৰ ভাষাৰ 100টা গালি ভদ্ৰতাৰ এটাই কাফি কাৰণ এষাৰ কথা আছে নহয় আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয় জীবন এখনি মায়াময় জীবনী আৰে ৰাহুল তাই মোৰ কথা কি ক'লে বে প্ৰিন্স তাই কৈছে তই প্ৰথম মেট্ৰিকটো পাছ কৰি ল তাৰ পিছত প্ৰেম কৰিবি আৰে তাই কিয় নুবুজে বে মই তাইৰ কাৰণে ফেইল কৰিলো নয়ন য়েছ ছাৰ সকলো ছোৱালীকে নিজৰ বা ভণ্টি বুলি ভাবিবা তেন্তে বিয়া আপোনাৰ ঘৈণীয়েকৰ লগত পাতিম নেকি অ ভাই তোৰ ৰিজাল্ট কি হ'ল বে ৰ তাকে চাই আছো মই পাছ কৰিলো বে ময়ো পাছ কৰিলো বে ঐ তহঁতে যে ইমান ফূৰ্তি কৰি আছ ৰিজাল্ট কি হ'লো তহঁতৰ মই ছেকেণ্ড ডিভিজন মই থাৰ্ড ডিভিজন ইমান বেয়া ৰিজাল্ট কৰি তহঁতে ফূৰ্তি কৰি থাকিব পাৰিছ হা আমাৰ নিবিৰে 6টা লেটাৰ পাম বুলি কৈছিল কিন্তু 5টাতে পালে তাৰপিছতো সি কান্দি কুটি অৱস্থা নাই তহঁতে ইমান বেয়া ৰিজাল্ট কৰি ফূৰ্তি কৰি থাকিব পাৰিছ হা শুনক আংকল বৰ্তমান দেশৰ এই পৰিস্থিতিত আপোনাৰ সেই চোকা ল'ৰাটোতকৈ আমাৰ নিচিনা যেনে তেনে পাছ কৰাবোৰৰহে প্ৰয়োজন বেছি কাৰণ আপোনাৰ সেই চোকা ল'ৰাটোৱেতো দুদিনৰ পিছত ডিঙিত গামোচা লৈ সন্মান বুটলি ফুৰিব আৰু আমাৰ নিচিনা যেনে তেনে পাছ কৰাবোৰেই দেশৰ এই পৰিস্থিতিত দেশ ৰক্ষাৰ স্বাৰ্থত শত্ৰুপক্ষৰ আগত বুকু ডাঠ কৰি থিয় হ'ব লাগিব तेरी मिट्टी में मिल जावा गुल बन के मैं खिल जावा इतनी सी है दिल की आरज़ू নেদেখ নেকি বে একে থাপৰে थप्पड़ से डर नहीं लगता है साहब प्यार से लगता है অ' ভাই চাচোন চা ছোৱালীজনী ল'ৰা এটাৰ কাৰণে ছুইচাইড কৰি দিলে আজিৰ দিনটো সঁচা ভাল পোৱা আছে
সঁচা ভালপোৱা যিকোনো বাক্যত এই সঁচা ভালপোৱা শব্দ দুটা ব্যৱহাৰ কৰি এই বাক্যটোৰ গাম্ভীৰ্যতাটো কিয় শেষ কৰি পেলাও যদি এয়াই সঁচা ভালপোৱা তেন্তে জয়মতী কিহৰ উদাহৰণ যদি এয়াই সঁচা ভালপোৱা তেন্তে তাজমহল কিহৰ নিদৰ্শন যদি এয়াই সঁচা ভালপোৱা তেন্তে কামাখ্যা মন্দিৰ সৃষ্টিৰ কি কাৰণ হয় দে ভাই কথাটো মই এতিয়াহে ভাবি চাইছো যদি বুজিছই তেন্তে আৰু 10জনক বুজাবি যে ভালপোৱাজনে এৰি গলেই নিজকে শেষ কৰি পেলোৱাটোক সঁচা ভালপোৱা নুবোলে মূৰ্খামি বোলে মূৰ্খামি জীবন এখনি মায়াময় জীবনী প্ৰকৃত দেশপ্ৰেম কি সেইজনক সোধ যিজনে অহৰ নিশাই দেশ ৰক্ষাৰ স্বাৰ্থত দেশৰ প্ৰহৰা দি আছে সেইজনক সোধ যিজনে 10টা শত্ৰুৱে আগুৰি ধৰাৰ পিছতো ভাৰত মাতা কি জয় বুলি কোৱাৰ সাহস ৰাখে तेरी मिट्टी में मिल जावा गुल बन के मैं